মইনাহঁত, কি খবৰ তোমালোকৰ? স্বাস্থ্য ভালে আছেনে? হাঁহিছানে নাই সদায়? হাঁহিবা দেই। হাঁহি স্বাস্থ্যই পৰম ধন। হাঁহিলে মানুহৰ স্বাস্থ্য হয়। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল নহয়, হাঁহিব লাগে। ল'ৰাই হাঁহা, ছোৱালী হাঁহা, ডেকাই হাঁহা, ডেকেৰী হাঁহা, বুঢ়াই হাঁহা, বুঢ়ী হাঁহা, সকলোৱে হাঁহা। হাঁহিলে স্বাস্থ্য হয়। গতিকে আজি মই তোমালোকলৈ এটি সাধু আনিছোঁ। মন দি শুনিবা দেই। এইটো সাধু নহয়, ঠিক এটা সঁচা কাহিনী। সঁচা কাহিনী লৈ আহিছোঁ, মন দি শুনিবা। গৌতম বুদ্ধক জানা নহয় তোমালোকে? গৌতম বুদ্ধ আচল নাম সিদ্ধাৰ্থ আছিল। সৰুতে মাকৰ মৃত্যু হৈছিল কাৰণে মাহীমাকে ডাঙৰ দীঘল কৰিছিল। মাহীমাকৰ নাম গৌতমী আছিল কাৰণে তেওঁৰ নামো গৌতম হ'ল। জ্ঞান লাভ হোৱাৰ পিছত বুদ্ধদেৱ হ'ল। গতিকে গৌতম বুদ্ধ বা সিদ্ধাৰ্থ, সৰুতে সিদ্ধাৰ্থ আছিল, সৰুৰে পৰা চিন্তান্বিত আছিল। কিবা কিবি চিন্তা কৰি থাকে, সদায় ভাবি থাকে, মন বেয়া কৰি থাকে। এনেকৈ ধৰি লোৱা, মই উদাহৰণ দিছোঁ তোমালোকক। ধৰি লওক, বুঢ়া মানুহ এজন যদি দেখে, তেওঁ ভাবে কিয় মানুহ বুঢ়া হয়। আৰু যদি মৰি হাৰি লৈ নিয়া মানুহ দেখে, তেনেহ'লে ভাবে কি হ'ল মানুহজনৰ। কোনোবাই কয় মৃত্যু হ'ল। মৃত্যু কিয় মৃত্যু হ'ল? এইবিলাক কথাই তেওঁ বহুত আমনি দি থাকে। সেইকাৰণে তেওঁ সংসাৰৰ পৰা এদিন ৰাতি ওলাই গৈছিল জ্ঞান লাভ কৰাৰ কাৰণে। গৈ এখন হাবিৰ গছৰ তলত বহুদিন ধৰি ভগৱানক আৰাধনা কৰি আছিল, সাধনা কৰিছিল। কেনেকৈ তেওঁ জ্ঞান পায় এইবিলাক কথা। বহুত বছৰৰ পাছত তেওঁ জ্ঞান লাভ কৰিছিল এটা পূৰ্ণিমাৰ দিনত। সেইটো সেইকাৰণে বুদ্ধ পূৰ্ণিমা বোলে মইনাহঁত। বুদ্ধদেৱে হেনো যি পূৰ্ণিমাত জন্মগ্ৰহণ কৰিছিল, সেই পূৰ্ণিমাতে জ্ঞান লাভো কৰিছিল আৰু সেই পূৰ্ণিমাতে মৃত্যুবৰণো কৰিছিল। চোৱাচোন কেনেকুৱা ভাল লাগে। সেইকাৰণে সেই পূৰ্ণিমা কি বুলি জানানে? বুদ্ধ পূৰ্ণিমা। গতিকে সেই গৌতম বুদ্ধদেৱৰ দিনৰ কথা, দিনৰ কাহিনী এটা তোমালোকক মই ক'বলৈ ওলাইছোঁ দেই মইনাহঁত। সেই দিনৰ কথা, এদিন বুদ্ধদেৱে কৰবাৰ পৰা আহোঁতে এজন মহিলা বাট সাৰি থকা দেখা পালে। ঝাৰুৰে তেওঁ বাট সাৰি আছিল। ওচৰলৈ গৈ মহিলাজনীক সুধিলে। মহিলাজনী ক'লে, মই বৰ দুখীয়া প্ৰভু। মই এনেকৈ ল'ৰা ছোৱালীকেইটাক ভৰণ পোষণ দিওঁ। কিয়, তোমাক কোনোবাই পইচা দিয়ে নেকি? পইচা নিদিয়ে প্ৰভু, কাৰোৰ পৰা মই পইচা নিবিচাৰোঁ। কোনোবাই যদি দয়া কৰি মোক দিয়ে, সেইৰে মই এসাঁজ খাওঁ। বুদ্ধদেৱে একেবাৰে আচৰিত হ'ল আৰু আপ্লুত হ'ল। মহিলাগৰাকী এই সুন্দৰ কথা দেখি, এই শান্তি বাণী দেখি। গতিকে অলপ কথা মহিলাগৰাকীৰ পৰা শুনিলে। এই দৃশ্যটো আৰু বুদ্ধদেৱৰ বহুত শিষ্য আছিল নহয় মইনাহঁত। বহুত শিষ্য আছিল। চাৰিওফালে তেওঁ শান্তি বাণী প্ৰচাৰ কৰি ফুৰিছিল। গতিকে শিষ্যবিলাকে দেখি বেয়া পালে। প্ৰভুই এনেকুৱা লেতেৰা ফটা চিৰা কাপোৰ পিন্ধা তিৰোতাৰ লগত কিয় কথা কয়? এই বুলি গোটেই শিষ্যবিলাকে লগ লাগি ক'লে, আজি প্ৰভুক আমি ক'ব লাগিব। আমি বৰ লাজ পাইছোঁ এনেকুৱা ঝাৰু দিয়া, বাট সাৰি থকা লেতেৰা তিৰোতাৰ লগত কথা পতাৰ কাৰণে। ৰাতি তেনেকৈ ভাবি পেলাই গোটেইবিলাক শিষ্য গৈ প্ৰভুক ক'লে, প্ৰভু আমি বৰ লাজ পাইছোঁ আজি। আপুনি সেই ৰাস্তা সাৰি থকা তিৰোতাৰ লগত কথা পতাৰ কাৰণে। ইমান লেতেৰা তিৰোতাটো আপোনাক লগত মিল খোৱা নাই কথা পতা। তেতিয়া প্ৰভুৱে ক'লে, শিষ্যসকল, তাই এটা দুখীয়া তিৰোতা।
তাইৰ কাপোৰ লেতেৰা, তাইৰ কাপোৰ ফটা চিৰা, কিন্তু মনটো খুব শুদ্ধ, মনটো চাফা। তাই ৰাস্তা হাৰে, কিন্তু ৰাস্তা হাৰে সমাজ সেৱা কৰে। তাই কাৰো পৰা পইচা নলয়, কিন্তু কোনোবাই দয়া কৰি দিলে লয়, এসাঁজ খায়। গতিকে তেনেকুৱা ভাল তিৰোতা ক'ত পাবা? কিন্তু শিষ্যসকল, তোমালোকৰ কাপোৰ বৰ চাফা, বৰ শুদ্ধ, ঢকঢকীয়া, চিকচিকীয়া, কিন্তু তোমালোকৰ মনবিলাক খুব লেতেৰা। গতিকে ভাল মানসিকতাৰে মানুহ গঢ় দিব লাগে, তেতিয়াহে মানুহৰ শান্তি হয়। গতিকে তোমালোকে এইটো ভাবিবা যে আজিৰ পৰা বোলে চাফা কাপোৰৰ গৰাকী হোৱাতকৈ চাফা অন্তৰৰ গৰাকী হোৱাহে ভাল। তেতিয়াহে শান্তি হয়, তেতিয়াহে সুখ হয়। আৰু মহিলাগৰাকীৰ কাপোৰ লেতেৰা, কিন্তু অন্তৰ চাফা। গতিকে মইনাহঁত কি বুজিলা? বুজিলানে? অন্তৰ শুদ্ধ হলে কি হয়? মানুহ সুখী হয়। গতিকে তোমালোকেও চাফা পোচাকৰ গৰাকী হোৱাত কৰি চাফা অন্তৰৰ, শুদ্ধ অন্তৰৰ গৰাকী হবলৈ চেষ্টা কৰিবা দেই। তেতিয়া তোমালোকৰ জীৱন সুখৰ হ'ব। তেতিয়াহে গম পাবা আমি কি কৰিছো। গতিকে মইনাহঁত কেনেকুৱা পালা? ভাল পালানে? সাধুটো শুনি, সাধু নহয় কাহিনীটো শুনি কেনেকুৱা পালা? গতিকে যদি ভাল পালা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা দেই। আজিলৈ মই বিদায় মাগিলোঁ আৰু আকৌ আহিম তোমালোকৰ ওচৰলৈ। আৰু এটা কথা নহয় মইনাহঁত, যাৰ অন্তৰ শুদ্ধ তাক ভগৱানে সহায় কৰে। কথাতে কয় নহয়, পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ। গতিকে তোমাৰ যদি অন্তৰ শুদ্ধ হয়, ভগৱান সদায় লগত থাকিব। গতিকে সদায় তোমালোকে এনেকুৱা অন্তৰ শুদ্ধ কৰি ৰাখিবা দেই।